शङ्खचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते नमोऽस्तुते। মই পৰিস্মিতা বৰাই মোৰ চেনেল অস্ত্ৰ কাষত তেজাল নিউজ পৰিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। যিসকলে পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটিলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অলতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। একদম সুন্দৰ ধাননি পথাৰৰ মাজত আৰু আজি যিহেতুকে লক্ষী পূজাটো, সেইটো কাৰণে ময়ো ভাবিলোঁ আমাৰ ঘৰৰ পাছফালে থকা মানে ধাননি পথাৰখন চাই আহোঁ। আৰু আমি লক্ষ্মী পূজা কিয় আৰাধনা কৰোঁ, কিয় পূজা কৰোঁ, সেইটো সকলোৱে আমি জ্ঞাত হয়। লক্ষ্মী দেৱী হৈছে হিন্দুৰ ত্ৰিদেৱীসমূহৰ ভিতৰত ধন, সম্পত্তি, ঐশ্বৰ্যৰ, উৰ্বৰতা, সহনশীলতা অন্যতম এগৰাকী দেৱী। আৰু লক্ষ্মী হৈছে শ্ৰী বিষ্ণুৰ ভাৰ্যা। আৰু জনবিশ্বাসৰ মতে লক্ষ্মী পূজাৰ দিনাখন তেওঁ প্ৰত্যেকৰ ঘৰলৈ আহি মানে ভক্তসকলৰ ঘৰলৈ আহি সকলোকে আশীৰ্বাদ কৰে। আৰু সেইকাৰণে প্ৰত্যেকে নিজৰ নিজৰ ঘৰ দুৱাৰ, চোতাল, পদূলি সকলোবিলাক চাফ চিকুণ কৰি ৰাখে, কাৰণ তেওঁলোকৰ এটা বিশ্বাস আছে যে তেনেকৈ ৰাখিলেহে লক্ষ্মী দেৱী আহি তেওঁলোকৰ গৃহত উপস্থিত হ'ব আৰু তেওঁলোকক সকলোকে আশীৰ্বাদ কৰিব। আৰু এই পূজা অসমকে ধৰি উত্তৰ পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকসকলে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমাৰ তিথিত এই পূজা পালন কৰা হয়। আৰু এই লক্ষ্মী দেৱীক পূজা কৰিবৰ কাৰণে ধানৰ শীষ আৰু পদুম ফুল ব্যৱহাৰ কৰা হয়। লক্ষ্মী দেৱীক আৰাধনা কৰাৰ ফলত শস্য নদন বদন হোৱাৰ লগতে ধন ঐশ্বৰ্যৰ বিভূতি হোৱাৰ লগে লগে সাংসাৰিক সুখ শান্তিৰো বৃদ্ধি হয়।